নমস্কাৰ মই কবিতাই মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে প্লিজ এই ভিডিঅ'টো যাতে শেষলৈকে চাই থাকে আৰু মই আজি ঘৰলৈ যাবলৈ ওলাইছো ভাবিলো আপোনালোককো দেখুৱাও আপোনালোকে প্লিজ সকলোৱে যাতে শেষলৈকে চাই আৰু লগতে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পোন প্ৰথমে পায় আৰু প্লিজ শেষলৈকে ভিডিঅ'টো যাতে সকলোৱে চাই থাকক ফাইনেলি ঘৰ পাই গলো এয়া ঘৰ পাব হৈছো চৰাই চিৰিকটিৰ মাত শুনিছে নে নাই কিমান ভাল লাগিছে চাওকচোন ইমান বেছি ভাল লাগিছে মনটো সঁচাই ঘৰলৈ যেতিয়া আহো এইবোৰ ইয়াতে শুনিব পোৱা যায় আমাৰ ঘৰৰ ফুলখিনি দেখুৱাই আছো ৰব
পিন্ধি লৈ পাতৰে হাত গোটেইজনী ইচাত বিচাত তাতে চিনি নাপালেও ভাতে চিনি নাপালেও টিকটক জিন্দাবাদ কাটৰে শিপিনী পঠা শান্তি কৈ দিয়া সপোন হৈ বাঢ়িলা পথাৰত মৰম লৈ মৰমি আনৰ হৈ লগৰী নহবা নহবা পথাৰত অনিতিৰহে তই খালে পাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে অনিতিৰহে তই লাউনি উঠতে মিচিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া সঁচাকৈ সুধিছো অনিতিৰহে তই যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ বাই কৈ দিয়া এজনী নব বাই বাই